নমস্কাৰ নিউজ ৱেভৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছো দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ শিৰোনাম ২৬ জানুৱাৰীত সংঘটিত হোৱা লালকিল্লাৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকা মোষ্ট ৱান্টেড মনিন্দৰ সিঙক মঙলবাৰে দিল্লী আৰক্ষীয়ে পিতামপুৰাৰ পৰা আটক কৰে। আৰক্ষীয়ে মনিন্দৰ সিঙৰ স্বৰূপ নগৰৰ বাসগৃহৰ পৰা দুখনকৈ তৰোৱাল উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে লালকিল্লা হিংসাত জড়িত থকাৰ আন এগৰাকী অভিযুক্ত দীপ সিন্ধুকো আটক কৰিছিল। উল্লেখ্য যে বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষকসকলে ২৬ জানুৱাৰীত দিল্লীত ট্ৰেক্টৰ ৰেলী উলিয়াই লালকিল্লাত প্ৰৱেশ কৰি নিজৰ পতাকা উত্তোলন কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বোকাবিল বন শিবিৰ এলেকাত আজি সন্ধিয়া গড়ৰ আক্ৰমণত পুনৰ এজন বনকৰ্মী নিহত হয়। টিপুচৰণ চাহু নামৰ বন্যকৰ্মীজনে লগৰ দুজন সতীৰ্থৰ লগতে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে পহৰা দি থাকোঁতেই গড়ে আক্ৰমণ কৰে। লগে লগে বনকৰ্মীয়ে গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়তে চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিহত টিপুচৰণ চাহুৰ ঘৰ বোকাখাট মহকুমাৰ কমাৰগাঁও থানা এলেকাৰ অন্তৰ্গত সেন্দুৰিটিং বাগিচাত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতেই কাজিৰঙাত গড়ৰ আক্ৰমণত দুজনকৈ বনকৰ্মীৰ মৃত্যু ঘটিছিল। বৃহস্পতিবাৰৰ পুৱা টিপুচৰণ চাহুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত সামাজিক মাধ্যমত প্ৰকাশ কৰি জালত পৰিছে প্ৰতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলৰ সম্পাদকসহ দুয়োগৰাকী সাংবাদিক আৰু ৩ সংবাদকৰ্মী। নিশাৰ ভাগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দিছপুৰ থানাত প্ৰতিবিম্ব লাইভৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত তেওঁলোকক গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলা দণ্ডাধীশ আদালতত হাজিৰ কৰে। আদালতে অভিযুক্তসকলক ৪ দিনৰ বাবে আৰক্ষীৰ অপৰাধ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে ফেচবুকত অশালীন পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল নাং নয়নমণি গগৈ নামৰ শিৱসাগৰৰ এগৰাকী যুৱতী। এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা কয়দীয়ে ফাঁচীকাঠত ওলমিব পাৰে। ইয়াৰ বাবে মথুৰা কাৰাগাৰত প্ৰস্তুতি আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ শবনম নামৰ এগৰাকী মহিলাই প্ৰেমিক চেলিমৰ সহযোগত ২০০৮ চনৰ পিতৃ মাতৃসহ নিজ পৰিয়ালৰে ৭গৰাকীকৈ লোকক হত্যা কৰাৰ অভিযোগ উঠিছিল। আদালতত এই কথা প্ৰমাণ হোৱাৰ পাছতে ২০১০ চনৰ ১৫ জুলাইত আমৰোহা আদালতৰ ন্যায়াধীশ এ হুছেইনীয়ে প্ৰেমিকসহ মহিলাগৰাকীক ফাঁচীৰ ৰায়দান দিছিল। আনহাতে মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও যোৱা বৰ্ষৰ জানুৱাৰী মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখিছিল। ইফালে ৰাষ্ট্ৰপতিয়েও মহিলাগৰাকীক ক্ষমাদান প্ৰাৰ্থনা খাৰিজ কৰে। বুধবাৰে সন্ধিয়া ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসমক। ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ মতে আবেলি ৫:৫৪ এই কম্পন অনুভূত হৈছিল। ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ উত্তৰ পশ্চিমৰ ১৭ কিলোমিটাৰত ১০ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। ভূমিকম্পটোৰ কম্পন কামৰূপ মেট্ৰ আৰু গ্ৰাম্যৰ লগতে চুবুৰীয়া জিলাসমূহতো অনুভূত হয়। আজিৰে পৰা ২১ ফেব্ৰুৱাৰীলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ কিছু ঠাইত বৰষুণৰ সম্ভাৱনা। সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা সামান্য ধুমুহাৰ ফলত বৰষুণৰ প্ৰভাৱৰ সম্ভাৱনা উত্তৰ পূৰ্বাঞ্চলত। এই বৰষুণৰ সম্ভাৱনাৰ আগজাননী সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ উপৰিও আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি থাকিব অসম তথা মেঘালয় আৰু অৰুণাচল প্ৰদেশত। এইখিনিয়ে আছিল আজিৰ দিনটোৰ খবৰ। ধন্যবাদ।